সদায় হোৱা বিচনাখনহে, নতুন বিচনাটো নহয়। তাত উঠিব খোজোতেই খুন্দা খাব লাগেনে তাই? হ'লেই যেনিবা কথাটো এন্ধাৰ। তাইৰ অনুমানখিনিতো আছে। বিচনাখন ওখ হৈ যাব ধৰিছে নেকি দিনে দিনে? গিৰিয়েক আৰু তাই শোৱা বিচনাখন। অলপ পৰ এন্ধাৰে মুন্ধাৰে তাই তলকা মাৰি ৰ'ল। গিৰিয়েকে সাৰ পালে নেকি বাৰু? নাই, গিৰিয়েকৰ দূৰঘৰ টোপনি, সাৰ শিকতি নাই। এবাৰ বিচনাত পৰিলে মানুহজনে সংসাৰৰ খবৰ আৰু নাপায়। নহ'লে ক'তনো তাই সঘনে উঠা নমাখন কৰি থাকিব পাৰে? মানুহটোৰ টোপনিৰ কথা জানেই তাই, তথাপিও খপজপখন কৰে। আঁঠুটোত সঁচাকৈ বহুত দুখ পালে তাই। এতিয়াহে জিনজিনিটো বাঢ়ি আহিছে। মেখেলাখন কচাই লৈ তাই আঁঠুটো মোহাৰিবলৈ ধৰিলে। অলপ আগৰ সুখানুভূতিৰ ৰেখ তাইৰ মাৰ যাওঁ যাওঁ যেন হ'ল। মাৰ যাবলৈ কিয় দিব তাই? দেহ ভৰ্তি সুখৰ জুই, সামান্য আঁঠু এটাৰ বিষে মাৰ নিয়াবই বা কেনেকৈ? দেহাটো তাই আলফুলে বিচনাত পেলাই দিলে। তাইৰ ওঠত হাঁহি এটাই খেলা কৰি গ'ল। বৰ গৰম লাগিছে। নালাগি পাৰেনে? বিচনীখন বা থাকিল ক'ত? তাই খেপিয়াই চালে। মানুহটোৱে ক'ত কি পেলাই থয় একো হিচাপ নাই। ঘপকৰে হাতখন কিহত লাগিল তাইৰ? এন্ধাৰখিনি লাহে লাহে মুকলি হৈছে। চকুকেইটাই ঠাউনি পোৱা হৈছে। তাই গিৰিয়েকৰ পিনলৈ ঘূৰিল। হাতখন তেন্তে গিৰিয়েকৰ পিঠিতেই লাগিলগৈ। এইখন বাৰু পিঠিয়েই নে খুহু ভিকুলিৰে ছাল? ঘামুচে গোটেইখন মহতিয়াই পেলাইছে দেহি। বৰ গৰম এই কথাটো। সোণটিয়েতো আজিকালি এইটো কথাত নুশুৱেই। সৰু বাপুৰ কথাতেই ফেনৰ তলত শুৱেহি। এইটো কথাৰ ফেনখনো সৰু বাপুক সোনকালে কিনিবলৈ ক'ব লাগিব। বাপুৱে যদি এইখিনিয়ে নকৰে, তেওঁলৈনো তাইৰ ইমান সাদৰ কিহৰ ইমান সাদৰ দেউৰেকলৈ? আকৌ তাইৰ ওঠত মোহিনী হাঁহি। বিচনীখন বাৰু লাগিলহিনে হাতত? আফিং খোৱা মানুহৰ দৰে নিচাত বুৰিছে তাই। বিচনীখন তাইৰ হাতত লাগিছে, তাই গমেই পোৱা নাই। তাইৰ হাতৰ মুঠিত বিচনী ঘূৰিছে, তাই গম পোৱা নাই। বিচনীৰ মৃদুবাই হাত পেলোৱা নাই তাইৰ দেহৰ উত্তাপ। আহুৱায়ে বিচনীতে ধুই, তোমাৰ জোৱাই আহি পালে সৈন্যলৈ। এশ সৈন্যৰ মাজত তুমিনো ক'ত লুকাই আছিলা সৰু বাপু? আকৌ তাইৰ ওঠত ৰিণিকি ৰিণিকি হাঁহিৰ আভাস। তাইৰ মাহীয়েকৰ বোৱাৰীয়েকে হিয়াউজাৰী বিয়াৰ নাম গাইছে। গাঁৱৰ জীয়ৰীয়ে উলাহতে সুৰ মিলাইছে গীতত। উজনি পিনৰ মানুহগৰাকীৰ গীতবোৰ বেলেগ ধৰণৰ, সুৰীয়া, আগে নুশুনা গীত। ৰবাখন ভৰাই তোলা জাত জাত বিয়া নাম। পহৰ মিলাই গোৱা, মানুহ মিলাই গোৱা। আহুৱায়ে বিচনীতে হাতী, তোমাৰ জোৱাই আহি আছে শ্ৰীকৃষ্ণৰ নাতি। নহয়, হ'ল। এইখিনিতে নামতীজনীয়ে ভুলকৈ গালে। শ্ৰীকৃষ্ণৰ নাতি নহয়, তাইৰ গিৰিয়েক শ্ৰীকৃষ্ণৰ দাদা, একমাত্ৰ দাদা। ভেজাল নাই, লেঠা কথাও নাই। মাটি সম্পত্তিও দেদাৰ। দুজনেই ভায়ে। ডাঙৰজনে একো নকৰিলেই নাই, সৰুজনটো চাকৰিয়াল। মাটি সম্পত্তিৰ সোপাটো ডাঙৰজনৰ নামতে হ'ব পিছলৈ। সৰুজনেনো ক'ত ভাগ ল'বলৈ আহিব? যিহে মিল সিহঁতৰ, বলৰাম কৃষ্ণহে যেন।
এইবোৰ কথাই উঠিছিল তাইৰ বিয়াৰ সময়ত। বলৰাম হেন মানুহজনলৈ তাইক বিয়া দি মাকহঁতে স্বস্তিৰ নিশ্বাস এৰিছিল। বলৰামৰ পত্নী হ'ল বুলিয়ে তাই কৃষ্ণক বন্দনা কৰিব নোৱাৰিবনে? শ্ৰীকৃষ্ণক সকলোৱে আকাংক্ষা কৰিব পাৰে। কৃষ্ণ প্ৰেমত সকলো গদগদ হ'ব পাৰে। জীৱন ধাৰণৰ উপায় বিচাৰি সকলোৱে আত্মনিবেদন কৰিব পাৰে কৃষ্ণৰ ওচৰত। তাত দোষ নাই, তাত পাপ নাই। বিঘাই বিঘাই মাটি সন্মুখত লৈ বহি থাকিলে মানুহৰ মুখ নভৰে। মাটিৰ বুকু ভৰালেহে মাটিয়ে পেট ভৰাব। মাকহঁতে আগে নাজানিলে যে মাটিৰ বুকু ভৰোৱাৰ তাকত তাইৰ পুৰুষজনৰ হাতত নাই। তেওঁ লেহুকা মানুহ। চকুৰ পতা দুখন মিলি ধৰিবলৈকো তেওঁ ভায়েকৰ সহায় বিচাৰিব লাগে। ভায়েকে এদিন মিলি ধৰিলে, দুদিন ধৰিলে, 3 দিনৰ দিনাও ধৰিবনে? তৃতীয় দিনৰ কথা ভাবি তাৰ পিছৰ দিনবোৰৰ কথা নিশ্চিত কৰিবলৈ তাই বাউলী হ'ল কৃষ্ণ প্ৰেমত। কটমট শব্দ এটা হ'ল। বিচনী ঘূৰাৰ শব্দ নে বিচনাৰ শব্দ? গিৰিয়েকে বাগৰ সলাইছে নেকি? নে তাই নিজেই বাগৰ সলাইছে? তাই মন নকৰিলে শব্দটোলৈ। শাহুৱায়ে বিচনীতে মৈৰা, ভালে কৰিছোঁ মা খাবা তোমাৰ জোৱাই ল'ৰা। নাম গোৱা ছোৱালীকেইজনীয়ে তবক মাৰি ৰ'ল। কি গালি নামতিয়ে? সিহঁতে ইজনীয়ে সিজনীৰ গাত বাগৰি বাগৰি পৰিল। হাঁহি হাঁহি সিহঁতে ঠাউনি নোপোৱা হ'ল। জোৱায়েকক চুমা খাব শাহুৱেকে। তাই নিজেই চুমা খাই পোৱা নাই গিৰিয়েকক। চুমা খাব তাই নাজানে, জনা নাছিল। আৰু তাইৰ নাভিত মুখ পুৰাই সৰু বাপুৱে তাইক আদৰ কৰিলে। ক'লে, ইমান সুগভীৰ তোমাৰ নাভি। নাভি গভীৰ হ'লে হেনো দেধাৰ টকা পইচাৰ গৰাকী হয় সৰু বাপু। তুমি যদি টকা পইচাৰ গৰাকীয়ে নহ'লা, মইনো চাকৰি কৰিছোঁ কিহৰ বাবে? তাই চুমা খাই সৰু বাপুৰ কপালত। তোমাৰ কইনাজনী মই চাই দিম সৰু বাপু। তোমাৰ পচন্দ অপচন্দৰ কথা মইহে জানো ভালদৰে। জনাই যদি এইবোৰ কথা কোৱা কিয়? সৰু বাপুৰ দুচকু গধুৰ হয়। সৰু বাপুৱে চকু মেলিব নোৱাৰে। সৰু বাপুৰ চকুৰ পতা তাইৰ ওঠৰ ঘৰত জাপ খাই আহে। সৰু বাপুৰ দুচকু কিমান দিনলৈ আৰু জাপ খাই থাকিব? কিমান দিনলৈ এই নিশ্চিতি? তাইৰ সন্মুখত কত যোজন দূৰ বাট, চকুৰে মনিব নোৱাৰা জলক তবক বাট। ভণ্টিক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব পাৰিবনে তাই? হ'বগৈনে পুতেক এদিন ডাঙৰ মানুহ? খোৱাত কষ্ট নোপোৱাকৈ, পিন্ধাত কষ্ট নোপোৱাকৈ কিমান দিনলৈ এই আতম টকাৰী বসবাস? তাইৰ দেহত উত্তাপৰ উমঘাম নাইকিয়া হৈছে। বিচনীৰ বাৱতকৈও শীতল পৰি আহিছে দেহ। আকৌ এবাৰ আৰম্ভ হৈছে আঁঠুৰ জিনজিননি। বাপুৰ বিয়াৰ কথা কি ভাবিছা? তাৰ বিয়াখন পাতি দিব পাৰিলে তোমাৰ অইন লেঠা নাই। সেইবোৰলৈ কাণসাৰ কৰিলেহে? মইতো কৈয়ে আছোঁ, বোলো কিমান দিনলৈ গেবাৰী খটুৱাবা? মই নোৱাৰোঁ। এগৰাকী আনি দিয়া, মই দায়িত্ব চমজাই আজৰি হওঁ। ওচৰ চুবুৰীয়াৰ কাৰণে উত্তৰ যুগুতাই থৈছে তাই। গিৰিয়েকক লৈও নতুনকৈ চিন্তা কৰিবলগীয়া নাই। যি ভাজতে থোৱা যায় তেওঁ সেই ভাজতে থকা মানুহ। সকলোবোৰচোন তাই ভবামতে হৈ আছে এতিয়ালৈ, নিয়াৰী আৰু মিখন। মূৰটো পিছে উতলি উঠিছে। ডিঙিৰ পিছফালৰ শিৰডালেৰে সঘনে উঠা নমা কৰিছে তেজ। কি হৈছেনো এনে হ'বলৈ?
সকলো ঠিকেই আছেতো? অলপ আগতেই তাই সৰু বাপুৰ কথাৰ দুৱাৰ খুলি ওলাই আহিছে। অলপ আগলৈকে তাইৰ মন্থিত দেহত অমৃতৰ অনাবিল স্বাদ। তেজত অমৃত, ওঠত অমৃত। অমৃতৰ আয়ুস জানো টুটে? আকৌ অমৃতৰ আকাংক্ষা জাগিছে তাইৰ। আকৌ উশাহেৰে টানি ল'বলৈ ইচ্ছা গৈছে সৰু বাপুৰ কথাৰ সুঘ্ৰাণ। যাব নেকি আকৌ এবাৰ দেউৰেকৰ কথালৈ? অনুচ্চ সুৰত ক'বগৈ, তুমি কি কৰিলা সৰু বাপু? এয়াচোন মোৰ টোপনিয়ে অহা নাই। যাব নেকি তাই আকৌ এবাৰ? কেনাটো সেইখিনিতে লাগিছে। সেই কেনাটোৱে তাইৰ উজনি সোঁতত ভেটি দিছেহি। ডিঙিৰ পিছফালে খলবলাই উঠিছে তেজ। কোনোদিনে নোকোৱা কথা এষাৰি কৈছে আজি বাপুৱে। সাৱধান হোৱাৰ কথা। সাৱধান হ'বৰ হৈছে বৌ। চোৱা, সোণটিও লাহে লাহে ডাঙৰ হৈ আহিছে। কেনেবাকৈ সি গম পাব লাগিলে বৰ বেয়া কথা হ'ব। সৰু বাপুৰ কথাত নতুনকৈ ফেন লগাওঁতে সোণটিয়ে উৎসাহতে খুৰাকৰ কথাত হোৱা কৰিলে। মাক বাপেকৰ লগত আৰু নুশুৱেহি। ফেনৰ তলত আৰামেৰে শুব। খুৰাকে তাক এখন পালেং সাজি দিলে। পাঠশালা এৰিবৰ হ'ল যেতিয়া ল'ৰা ডাঙৰ হ'ল। অকলে হোৱাৰ অভ্যাস কৰিব লাগে। সৰু বাপুৰ কথাত তাই মুখ টিপি হাঁহিলে। পুতেকলৈ চিন্তাও হ'ল। পাৰিবনে সি? কিয় নোৱাৰিব? মই আছোঁ নহয় ওচৰতে। তাক নিৰ্বাসনত থোৱা নাই নহয়। ইমান যদি চিন্তা পুতেৰে লয়, ৰাতি ৰাতি এপাক চাই যাবিহি। তাই ৰঙা পৰি উঠা নাকটোত চেপি ধৰিলে সৰু বাপুৱে। কিমান দিনৰনো কথা সেয়া? নাকটো চাগৈ এতিয়াও ৰঙা পৰিয়ে আছে তাইৰ। আৰু সৰু বাপুৱে আজি সাৱধান হোৱাৰ কথা কয়। সেই পিতকলি ল'ৰা সোণটি, তাৰ পৰা সাৱধান হোৱাৰ কথা কয় সৰু বাপুৱে। সৰু বাপু টেঙৰ হৈছে। সৰু বাপুৱে চলাহী কথাৰে আবুৱা ভাৰিব খুজিছে তাইক। কথাবোৰ এতিয়াহে পৰিষ্কাৰ হৈ উঠিছে। ইমান পৰে শৰীৰটোৱে অমনোযোগী কৰি ৰাখিছিল তাইক। সাৱধান হোৱাৰ কথা কোৱাজনে তাইকতো আজিও নিস্তাৰ দিয়া নাই। বাপুৱে তাইক স্পৰ্শ নকৰাকৈ আছেনে আজি? নাই থকা। তাইৰ দেহত ডুব নমৰাকৈ আছেনে? নাই থকা। আৰু তাই কথাটোৰ পৰা ওলাই আহিবৰ পৰত, দুৱাৰখন জপাবলৈ ধৰাৰ পৰত বাপুৱে কৈছে কথাষাৰি। ইমান সময়ে বাপুৱে তাৰমানে তাকেই ভাবি আছিল। বাপুৱে ছলনা কৰিব। বাপুৱে অভিনয় কৰিব। সেইটো কেনেকৈ হ'ব পাৰে? ছলনা কৰিব তাই, অভিনয় কৰিব তাই, আৰু বাপু ভুল যাব তাত। সেইটোহে নিয়মৰ কথা। ইমান দিনে চলি থকা কথা। ইমান দিনে সাৱধান হোৱাৰ কথা কৈ আহিছিল তাই। আজি বাপুৱে কৈছে। ইমান দিনে চিন্তিত হৈ দেখুৱাইছিল তাই। আজি বাপুৱে চিন্তা কৰিছে। বাপু যদি ডালত উঠিছে, তাই পাতে পাতে বগাব। সৰু বাপুক কাইলৈকে তাই ডাঠি ক'ব, ফুলকলীয়া ল'ৰাটোৰ পৰা সাৱধান হোৱাৰ কথা ভাবিব নালাগে বাপু। তুমি ওচৰ চুবুৰীয়া কথা হ'বা। দংদঙীয়া দেউৰেকটোৱে বিয়া কিয় নাপাতে বুলি মানুহে আলোচনা নকৰাকৈ আছেনে বাৰু? সোনকালে ছোৱালী এজনী চাই বিয়া পতাৰ দিহা কৰা। একেবাৰে চিধাকৈয়ে ক'ব তাই। ইমান দিনে বিয়াৰ কথা উঠিলেই ভেকাহি মাৰি উঠা সৰু বাপুৱে এতিয়ানো কি কয় তাই চাব। ৰাতিটো উজাগৰে গ'লেও অথলে যোৱা নাই। তাই এটা সিদ্ধান্তত উপনীত হৈছে। সঁচাকৈয়ে কিবা এটা হেচনেচ হোৱা ভাল। গিৰিয়েকটো থাকোঁতে তাই শৰীৰৰ ভোকত অন্তত নমৰে। পেটৰ ভোক হ'ব তাৰো এটা দিহা। বিয়া পতাৰ কথাটো মুখৰ কথা নে? তাইক নেওচা দিয়াৰ কলিজা সৰু বাপুৰ জানো আছে? পাৰিবনে সৰু বাপুৱে? পাৰিবনে বাৰু? এতিয়া তাইৰ অকণ চকু লাগিব। বন্ধ চকুৰ এন্ধাৰ জুৰি বিচৰণ কৰিব সপোনৰ ছয়াময়া ছাঁ। সপোনে সোঁত লগাব তাইৰ আউল লগা চিন্তা। ঠিকেইতো, কিমান শান্তি,
কিমান শান্তি ইয়াত। সেয়া সন্তীয়ে মূৰ ওপৰ নকৰাকৈ কিতাপ পঢ়িছে। একেবাৰে খোকোজা নলগাকৈ সলসলীয়াকৈ পঢ়িছেনে? পঢ়িছে সলসলীয়াকৈ। সৰু ল'ৰাহি, খোকোজা লাগিব। খোজাখিনি পনাই পজৰাই দিবলৈ ওচৰতে দেউতাক আছে নহয়। দেউতাকৰ আকৌ হাত আজৰি নাই। সঁচাইনে? তেওঁ জানো কাঠিৰ মূৰতে বহি কোজা হৈ ভাং টানি থকা নাই? নাই নাই, ভাং টানিবলৈ সময় ওলাবহে হয়। চোতালতে মৰণাৰ আয়োজনটো দেখা নাই হ'বলা। ৰাতি দুপৰলৈ মাৰিও শেষ কৰিব নোৱাৰিলে। ৰাতিপুৱাই আকৌ ধৰিছে। ইমান খৰখেদাৰ মাজতো পুতেকলৈ মনোযোগ দিবলৈ পাহৰা নাই। তাইনো নিজে ক'ত আছে পিছে? আছে, থাকিবলগীয়া ঠাইতে আছে। গিৰিয়েকৰ ডিঙি শুকাই কাঠ যেন হৈ গৈছেগৈ কিজানি। চাহ এটোপা পৰিলেহে দেহালৈ জীপ আহিব। পুতেকৰ মুখৰ আগতো কিবা এটা তুলি ধৰিব লাগিব। নহ'লে অলপ পিছতেই ফুটুংকৈ পাকঘৰ ওলাবহি। পঢ়া শুনাৰো তাতে আধ্যা নপৰিব জানো? আধাতে পঢ়াৰ পৰা উঠিলে দেউতাকে পিঠি পালি দৰাদৰি কৰিব দেহি। তাই লৰালৰিকৈ জুইকুৰা ধৰি পানীৰ কেটলিটো বহায়। সৰু বাপু ক'ত? ওচৰে পাজৰে দেখা নাই যে তাক। সৰু বাপু, কিনো ক'বা তাৰ কথা। সংসাৰৰ লেঠাত পৰা নাইতো। হালধীয়া ৰ'দ গাত নপৰাকৈ ক'তনো শোৱা পাতি এৰিব। শুই উঠিয়ে অফিচলৈ ওলাবৰ হ'লেই। ভাতকেইটা খাবৰ পৰতে বৌয়েকৰ লগত মুখামুখি অইন সময়ত দেখাই নোপোৱা তাক। সঁচাইনে বাৰু? সঁচাই নহয়নো কি? এই সকলোবোৰ সঁচা। এই পানী উতলাৰ টকবক শব্দ, পুতেকে পাঠ পঢ়াৰ থ থ শব্দ, মৰণাৰ পৰা ভাহি অহা গিৰিয়েকৰ মাতৰ গমগমীয়া শব্দ, ঘূৰ ঘূৰ হেই ৰঙা ঘূৰ, এই সকলোবোৰ সঁচা শব্দ। সুখৰ পানীয়ে ধোৱা টলমল শব্দ। এই শব্দৰ মায়াজাল ভেদি মুকলি হ'ব পাৰিবনে তাইৰ চকুৰ পতা? তাইৰ গিৰিয়েকে কেতিয়াবাই শোৱা পাতি এৰিছে। তেওঁ আচৰিত হৈ পৰিছে। দুবাৰমান জগাইছেও ঘৈণীয়েকক। ঘৈণীয়েকৰে সাৰ শিকতি নাই। কিবা হ'ল আকৌ আজি? ঘৈণীয়েকে কেতিয়া শোৱা পাতি এৰে অইন দিনা তেওঁ গমকে নাপায় দেখোন। কোঠাটোৰ ভিতৰত তেওঁ পায়চাৰি কৰিছে। শুই উঠাৰ লগে লগে ভায়েকে আজি তেওঁক মাতি নিছে তাৰ কোঠালৈ। ভায়েকো সোনকালে উঠিছে আজি। সেইটো এটা আচৰিত হ'ব লগা ঘটনা। সৰু বাপুৱে যে মাতি নিলে তেওঁক। সৰু বাপুৰ কোঠাত কাচিতে সোমাই তেওঁ। সোমাব লগা নহয়েই। সন্তি তেতিয়াও বিচনাত। তেওঁ সন্তিৰ বিচনাখনতে একাষে বহিব খুজিছিল। ভায়েকে তাৰ বিচনাখনতে বহুৱালে নি। অকল বহিবলৈকে দিলেনে সৰু বাপুৱে? সৰু বাপুৱে তেওঁক আবাক কৰিও তুলিলে। ছোৱালী এজনী চাইছেহি। সিহঁতৰ অফিচতে কাম কৰে। এতিয়া দাদাক বুঢ়াকে যাব লাগে। পচন্দ হ'লে দিন বাৰ ঠিকেই কৰিব লাগে। বিয়া সোনকালে পাতিবহি। শাওনে আহি নোচাওঁতেই পাতিব। যাব তেওঁনো কিয় নাযাব। কিন্তু কেতিয়াকৈ যাব লাগিব? কেতিয়াকৈ মানে এতিয়াই, আজিয়ে। অটো এখন ঠিক কৰিছেহি। ৰাতিপুৱাৰ জলপান কিবা এটা খায়ে যাব লাগে। কইনা ঘৰত সি কৈ থৈ আহিছে। কইনা ঘৰত কৈ থৈছে যদিতো নোযোৱাৰ প্ৰশ্নই নুঠে। তেওঁ আনন্দিত হৈছে। দৰাৰ দাদাকৰ দায়িত্বৰে গহীন হৈছে। চুৰচুৰীয়া আফচোচ এটাইও চুই গৈছে তেওঁক। সৰু বাপুৰ বিয়াখন পতাত দেৰিয়ে হৈছেতো দেৰি। আৰু এইফালে এতিয়া মূল মানুহজনীয়ে শুই উঠা নাই। উঠিব কেতিয়া? বাহিবন সামৰিব কেতিয়া? যাবলৈ ওলাবই বা কেতিয়া? একে চাহ এটোপাকে পৰা নাই ডিঙিত। বাবুৱেনো মূৰামূৰি সময়লৈ ৰৈ আছিল কিয়? কালি ৰাতিয়েতো ক'ব পাৰেহি। উপায়হীন হৈ মানুহজন বহি পৰে বিচনাখনৰ মূৰ শিতানৰ ফালে থকা খুৰাটোত আউজি। মাটিতে লেপেটা কাঢ়ি বহে তেওঁ। কোঠাটোৰ দুৱাৰখন কেৰেচকৈ খুলি ভিতৰলৈ সোমাই আহে সন্তি। চকু মোহাৰি মোহাৰি সি মাকৰ বিচনাৰ কাষত ৰয়। মাকে ইমান পৰলৈ বিচনাতে থাকিব বুলি সি ভবাই নাই। উঠি আহি পোনে পোনে পাকঘৰলৈ গৈছে। পাকঘৰত কোনো নাই। পকাচুলীয়া লাপুং বুঢ়ীৰ দৰে চাহৰ চৌকাটোত থমথমকৈ বহি আছে। শুই থকা মাকৰ পিনে সি আবাক হৈ চাইছে। দেউতাকে তাৰ গাত হেঁচুকি দিছে আৰু চকুৰ ধাৰেৰে তাকো বহিবলৈ কৈছে।
মাটিতে বিচনাখনৰ খুৰাটত ধৰি সিও বহিছে মজিয়াত। বৌয়ে উঠা নাই বিচনাৰ পৰা। সৰু বাবু আগৰে পৰাই শংকিত হৈ আছিল ভিতৰি ভিতৰি। কথাটো গম পাই বৌয়ে কেবা কি লীলা দেখুৱাই এতিয়া সেই শংকা ত্ৰাসলৈ ৰূপান্তৰিত হৈছে। সৰু বাবু উধাটো খাই সোমাই আহিছে কথাটোলৈ। বৌয়েকৰ মুখৰ মাত নাপাই সৰু বাবু অসহায় হৈ পৰিছে। কি কৰা যায়? কি আৰু কৰিব তেওঁ? আন দুজনৰ দৰে তেওঁ বহিছে মজিয়াত, বিচনাখনৰ বেৰৰ পিনে থকা খুৰাটোৰ ওচৰত, বেৰখনত আউজি। কাৰো মুখত কথা নাই, মাত নাই। শোকে দোষুৱাই নিছে তেওঁলোকৰ মূৰ। যেন মৰাশৰ হাঙিৰ কাষত পৰ দি থকা তিনিজন মানুহ, অন্যজন সঙ্গীৰ বাবে তেওঁলোক অপেক্ষাৰত। হাঙি কাঢ়িবলৈ প্ৰয়োজন হোৱা চতুৰ্দশখন কান্ধ। কাক বিচাৰি পায় তেওঁলোকে এই সময়ত? কোন আছে তেওঁলোকক সংগ দিবলৈ? সেই ছোৱালীজনী আহিলে কেনে হয়? সেই সৰু বাপুৱে পচন্দ কৰা ছোৱালীজনী। সৰু বাপুৱে একেবাৰে লৈয়ে আহক তাইক। আহিয়েই তাই যোগ দিয়ক শ্মশান যাত্ৰাত। কথাটো ভাবি চাইছে দাদাকে। সৰু বাপুৱে নিজেও ভাবিছে সেই কথা। এটা সপোনৰ হাঙি কাঢ়িবলৈ দুয়োজন যেন প্ৰস্তুত হৈ পৰিছে। এটা সপোন যি শব্দময় হৈ খেলা কৰি আছে বিচনাত পৰি থকা মানুহগৰাকীৰ দুচকুত। সপোনটোৰ আয়ুস টুটি আহিছে লাহে লাহে।